হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। ময়ো বৰ্তমান ভালেই আছোঁ। আজি মই বনাবলৈ লৈছোঁ নৰসিংহ পাতেৰে সৰু মাছৰ জালুকীয়া আঞ্জা। এই আঞ্জাখন বনাবলৈ আমাক প্ৰয়োজন হ'ব অলপমান সৰু মাছৰ। মই কেইটামান সৰু মাছ লৈছোঁ আৰু তাতে নিমখ হালধি সানি লৈছোঁ। আৰু লগতে লৈছোঁ মই নৰসিংহ পাত এমুঠিমান। এইখিনি একেবাৰে কুমলীয়া নৰসিংহ পাত হয়। মই এইখিনি গছৰ পৰা ছিঙি লৈ ভালদৰে ধুই লৈছোঁ। আৰু লগতে লৈছোঁ মই জালুক আৰু জিৰা খুন্দি লোৱা অকণমান। এইখিনি মই খুব ভালদৰে খুন্দা নাই। আৰু লগতে মই লৈছোঁ আদা নহৰুৰ পেষ্ট অলপমান আৰু নিমখ সোৱাদ অনুযায়ী। প্ৰথমে মই মিক্সাৰ জাৰ এটাত নৰসিংহৰ পাতখিনি ঠাৰি এৰুৱাই ভৰাই যাম আৰু সেইখিনি প্ৰয়োজন অনুসাৰে অলপ পানী দি লৈ ভালদৰে পেষ্ট বনাই ল'ম। এইখিনি যিহেতু কুমলীয়া নৰসিংহৰ পাত, সেয়েহে পেষ্ট বনাওঁতে বিশেষ একো অসুবিধা নহয়। যদিহে আপোনালোকে অলপমান বুঢ়া পাত লয় নৰসিংহৰ, তেতিয়া সেইখিনি কিন্তু চেকিবলগীয়া হ'ব পাৰে। মই যিহেতু কুমলীয়া পাত লৈছোঁ একেবাৰে, সেয়েহে মই এইখিনি আকৌ চেকিবলগীয়া নহয়। যিভাগে পিছোঁ মই সেইখিনি সেইভাগে দি দিলেই হৈ যাব। এইখিনি চাওকচোন, মই মিক্সিত ভালদৰে পিচি ল'লোঁ। কিমান ধুনীয়াকৈ পিচ গৈছে। এইখিনি মই নেচেকিলেও হ'ব, কিন্তু যদি আপোনালোকে ইচ্ছা কৰে নিজে চেকি ল'ব পাৰে। নৰসিংহ পাতখিনি পিচি হোৱাৰ পাছত মই পাত্ৰ এটাত প্ৰয়োজন অনুসাৰে মিঠাতেল দি লৈছোঁ। আপোনালোকে যি তেল ব্যৱহাৰ কৰিব বিচাৰে কৰিব পাৰে। মই কিন্তু মিঠাতেলহে ব্যৱহাৰ কৰি ভাল পাওঁ, সেয়েহে মিঠাতেল ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াতে নিমখ হালধি সানি থোৱা মাছকেইটা দি ভালদৰে ভাজি ল'ম। পাঁচ 6 মিনিটমান সময়ৰ ভিতৰতে মাছখিনি ভালদৰে ভজা হৈ গৈছে। আৰু এতিয়া মই এইখিনি প্লেটত উলিয়াই থ'ম আৰু একেখন পেনতে অলপ মিঠাতেল দি লৈ তাতে আকৌ নৰসিংহৰ পাত কেইটামান আৰু আদা নহৰুৰ পিচাখিনি দি ভালদৰে সিজাকৈ সেইখিনি ভাজি ল'ম। মই এইখিনি আদা নহৰুৰ কেঁচা গোন্ধ নোযোৱালৈকে ভাজি থাকিম। আৰু যেতিয়া কেঁচা গোন্ধটো আঁতৰি যায়, তেতিয়া মই পিচি থোৱা নৰসিংহৰ যিটো পেষ্টখিনি, সেইখিনি ইয়াতে দি কেইছেকেণ্ডমানৰ কাৰণে ভাজি ল'ম। আদা নহৰুৰ কেঁচা গোন্ধ আঁতৰিব ধৰিছে। এতিয়া মই ইয়াতে পিচি লোৱা নৰসিংহৰ পেষ্টখিনি দি দিম আৰু এইখিনি প্ৰায় 20 ছেকেণ্ডমান ভালদৰে মিহলি কৰি ল'ম। আৰু তাৰ পাছত মই ইয়াত প্ৰয়োজন অনুসাৰে পানী যোগ কৰিম আৰু এইখিনি অলপ সময়ৰ বাবে উতল আহিবলৈ দিম। মই মিক্সাৰ জাৰটোতে, যিটোত নেকি মই নৰসিংহৰ পেষ্ট বনাইছিলোঁ, তাতে পানী অলপ ভৰাই লৈ পিনি আৰু খালি ইয়াতে দি দিছোঁ। যিহেতু তাত বহুতখিনি পেষ্ট লাগিয়ে আছিলে, সেইকাৰণে তেনেদৰে দি দিলোঁ। এতিয়া মই ইয়াতে সোৱাদ অনুযায়ী নিমখ যোগ কৰিম আৰু এইখিনি ভালদৰে হেতাখনেৰে মিহলাই লৈ পিনি ঢাকোন লগাই অলপ উতল আহিবলৈ দিম। এতিয়া উতল আহিবলৈ আৰম্ভ কৰিছে। মই এই সময়তে ইয়াতে মাছখিনি আৰু জিৰা জালুকৰ যিখিনি গুড়া কৰি লৈছিলোঁ, সেইখিনিও দি দিম। মাছ আৰু জালুকৰ গুড়াখিনি দিয়াৰ পাছত এইখিনি এবাৰ ভালদৰে লৰাই দিম আৰু উতল আহিবলৈ দিম। খুব ভালদৰে উতল অহাৰ পাছতহে মই ইয়াৰ গেছৰ ফ্লেমটো অফ কৰি দিম। মই এবাৰ গোটেইখিনি ভালদৰে লৰাই ল'লোঁ হেতাখনেৰে আৰু এতিয়া মই এইখিনি ঢাকোন লগাই খুব ভালদৰে উতল আহিবলৈ দিম। চাৰি মিনিটমানৰ ভিতৰতে আঞ্জাখনত উতল আহিবলৈ ধৰিছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু এইখিনি ঢাকোন লগাই থ'ম, যাতে পৰিৱেশনৰ সময়ত মই
গৰমে গৰমে পৰিৱেশন কৰিব পাৰোঁ। মই এতিয়া মাছৰ আঞ্জা অলপমান এটা বাতিত উলিয়াই লৈছোঁ আপোনালোকক দেখুৱাবলৈ বুলি। চাওকচোন বাৰু কিমান ধুনীয়া হৈছে এইখন। দেখিবলৈও খুবেই ধুনীয়া হৈছে আৰু সোৱাদো খুব ভাল হয় আৰু স্বাস্থ্যৰ বাবেও খুবেই ভাল। আপোনালোকে আজিৰ ভিডিঅ'টি কেনে পালে মোক কমেণ্ট ছেকশ্যনত জনাব আৰু ৰেচিপিটো এবাৰ ট্ৰাই কৰিব, একেবাৰে সহজ হয় আৰু কেনে হৈছে মোক জনাব আৰু লগতে যদি ভাল পায় মোৰ ভিডিঅ'বোৰ চাই তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।